নমস্কাৰ, এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। 1 আগষ্টৰ পৰা সলনি হ'ল ফাস্টেগৰ কেইবাটাও নিয়ম। পূৰ্বৰ কি নিয়ম কৰা হ'ল সলনি জানক সবিশেষ। 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ল ফাস্টেগৰ কেইবাটাও নতুন নিয়ম। KYCক লৈ গ্ৰহণ কৰা হৈছে কঠোৰ নীতি। টোল পৰিশোধ প্ৰক্ৰিয়াটো মসৃণ কৰিবলৈ আৰু টোল বুথত যান-বাহন হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে 2019 চনৰ পৰা ইলেক্ট্ৰনিক টোল সংগ্ৰহ প্ৰণালী আৰম্ভ কৰিছিল। নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অৱ ইণ্ডিয়াই জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি ফাস্টেগৰ বাবে নতুন KYC আপডেট কৰাটো জৰুৰী। প্ৰক্ৰিয়াটো 1 আগষ্টৰ পৰা আৰম্ভ হৈছে। সকলো মটৰ চালক আৰু ফাস্টেগ প্ৰদানকাৰীয়ে এই নিৰ্দেশনা মানি চলিব লাগিব। NPCIৰ নিৰ্দেশনা অনুসৰি ফাস্টেগ প্ৰদানকাৰীসকলে 3 পৰা 5 বছৰ পূৰ্বে জাৰি কৰা সকলো ফাস্টেগৰ KYC অহা 31 অক্টোবৰৰ ভিতৰত আপডেট কৰিব লাগিব। গ্ৰাহকসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত KYC আপডেট কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। 1 আগষ্টৰ পৰা 31 অক্টোবৰলৈ ফাস্টেগ সেৱা প্ৰদানকাৰীসকলে নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অৱ ইণ্ডিয়াৰ সকলো চৰ্তাৱলী আৰু নিয়মাৱলী পালন কৰিব লাগিব। কোম্পানীবোৰে 5 বছৰতকৈ অধিক পুৰণি ফাস্টেগৰ সলনি 3 পৰা 5 বছৰৰ ভিতৰত জাৰি কৰা ফাস্টেগৰ KYC আপডেটৰ সৈতে এটা নতুন ফাস্টেগ জাৰি কৰিব লাগিব। প্ৰক্ৰিয়াটো মসৃণভাৱে চলোৱাটো নিশ্চিত কৰিবলৈ চালকসকলক 31 অক্টোবৰৰ ভিতৰত তেওঁলোকৰ KYC আপডেট কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। 1 আগষ্টৰ পৰা কাৰ্যকৰী হোৱা ফাস্টেগৰ নিয়মবোৰ জানি লওক। 5 বছৰীয়া ফাস্টেগ সলনি কৰিব লাগিব। 3 পৰা 5 বছৰৰ পূৰ্বে জাৰি কৰা ফাস্টেগৰ বাবে KYC আপডেট বাধ্যতামূলক। বাহনখন ক্ৰয় কৰাৰ 90 দিনৰ ভিতৰত পঞ্জীয়ন নম্বৰ আপডেট কৰিব লাগিব। বাহনৰ পঞ্জীয়ন নম্বৰ আৰু চাচিছ নম্বৰ ফাস্টেগৰ সৈতে সংযোগ কৰিব লাগিব।